Hello guys, this is Babu Stein and welcome back to my YouTube channel and you are watching another brand new vlog. Guys, এতিয়া এটা বস্তু দেখাম হাবাও মে বেহতি है। এফালে আছে সামাদ ভাই, এফালে আছে মুহি ভাই, এফালে সব কেনেকুৱা বনাইছে ইন্টারেস্টিং এটো এক্সপ্লেইন কৰিবা ভালকে। এটো মানে সংযোজন ফিজ হয় এটো সকলোৱে মন আছিল কিন্তু ইয়াৰ পিছত আকৌ সংযোজন 3 2 কৰাইছে। তো ইয়াতে চাওক সব ইন্ট্রোডাকশন সব ভালকে লিখা আছে ধুনীয়াকে মুন সারফেস। তো এফালে চাওক এটো কোন নীল আর্মস্ট্রং এটো মানে ইয়াত আৰু লেন্ড কৰা পিছত চাই লওক আপোনালোকে GSLV Mark 3। তাৰপিছত এইফালে এইটো কি আছে এইটো হ'ল স্যাটেলাইট। এইফালে চাওক এইফালে ইণ্ডিয়ান স্যাটেলাইট কমিউনিকেশ্যন এপ্লিকেশ্যন। তো চাওক এইটো আমাৰ আৰ্থৰ এটা সিস্টেম যে আমি কেনেকৈ আমাৰ আৰ্থৰ পিকচাৰ ওপৰৰ পৰা লোৱা হৈছে স্যাটেলাইটৰ পৰা। মানে দিয়া আছে ইণ্ডিয়ান ৰিমোট সেন্সিং এপ্লিকেশন, ইন্ডিয়ান রিমোট সেন্সিং এপ্লিকেশন। তো এইখন হৈছে আৰ্থৰ পিকচাৰ ওপৰৰ পৰা উঠোৱা। তো এইফালে চাওক এইটো হৈছে RLVTD। এইবিলাক চাওক গাইজ, এইবিলাক হৈছে স্যাটেলাইট। সো গাইস এতিয়া আহিছোঁ বৰপেটা গ্ৰন্থ আৰু বাণিজ্য মেলাত। তো বাণিজ্য মেলাখন আপোনালোকক ভালকে দেখাম। সো চাই থাকক ইউনিক বস্তু। আমি যে অলপ আগতে বস্তুবিলাক দেখালোঁ চায়েন্সৰ, এইটো বাছৰ ভিতৰতেই। তো ইউনিকতকৈ ইউনিক এইটো আকৌ এটা বেলেগ এটা বাছ। ইয়াতে চাওক কি দিয়া আছে আপোনালোকে আছে তুমি পানীৰ হ্ৰদ ব্যৱহাৰী নে। তো পানী হ্ৰদ ব্যৱহাৰ কাৰণে এইবিলাক আপোনালোকে চিমটম চালে গম পাব। ইফালে লিখা আছে স্বাৰ্থপৰ নহ'বা। একদম ঠিক কথা কৈছে, স্বাৰ্থপৰ মানুহ জীৱনত উন্নতি কৰিব নোৱাৰে। তো দিয়া আছে পানীৰ সংৰক্ষণ কেনেকৈ কি কৰা হয় চববিলাক দিয়া আছে। আমি কোনটো দিশত গৈ আছোঁ, পানীৰ সৈতে জড়িত ৰোগসমূহ কি ৰোগ হয় পানীৰ সৈতে জড়িত এইবিলাক চাওক। এইখন আৰু বেলেগ এটা বাছ ইয়াতে দিয়া আছে পৰ্যায়বৃত্ত তালিকা, এইবিলাক ইলেমেণ্ট আপোনালোকে চাওক। মিশ্ৰ ধাতুৰ ৰসায়ন শক্তিৰ ভঁৰাল, প্ৰাইমাৰী চেল, ছেকেণ্ডাৰী চেল, আৰু ইফালে কি দিয়া আছে এইবিলাক। তো ইফালে আছিল ৰাসায়নিক চক্ৰ চাওক, মানৱীয় আবেগ, ইম্পৰ্টেণ্ট বস্তু মানৱ শৰীৰৰ ৰাসায়নিক গঠন। তো মানুহৰ শৰীৰৰ ৰাসায়নিক গঠন কিমান পাৰ্চেণ্ট কি থাকে ইয়াতে দিয়া আছে। 62% ৱাটাৰ, 16% প্ৰটিন, 1% কাৰ্বহাইড্ৰেট, এইবিলাক থাকে ফেটছ কি থাকে ইয়াতে আপোনালোকে চাই লওক। আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰিব। ইফালে দিয়া আছে সাধাৰণ খাদ্য পদাৰ্থৰ ৰসায়ন, মানে য'ত ষ্ট'ৰ কৰি ৰখা হয়। সো গাইস এই বাছটো দেখুওৱা হৈ গ'ল। এতিয়া আমি বাহিৰৰ পৰিৱেশ দেখাম, চাই থাকক। আছে এটা চাই যাওঁ নেকি। ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফি। তো জিঅ'গ্ৰাফি পৰ্বত বনাইছে, নদী বৈ আহিছে, ধুনীয়া বনাইছে। এইটো ফিজিক্সৰ ডিপাৰ্টমেণ্ট। ল্যান্ডার এন্ড রোভার অফ চন্দ্রযান 3 এইটো তো এইটো আছিলে ডিপাৰ্টমেণ্ট অফ কেমিষ্ট্ৰি, আমাৰ MC কলেজৰ পৰা আহিছে।
তো এইটো বনাইছে বায়োকেমিষ্ট্ৰি চিটি। এক্সপ্লেইন কৰি দিয়া তুমি। গোল্ডেন ৰেইন আচলতে লেড আয়ডাইডৰ গোল্ডেন ৰেইন বনাব পাৰি। তাত কি কৰিছে লেড নাইট্ৰেট আৰু পটেছিয়াম আয়ডাইড লগ লগাই কি হৈছে লেড আয়ডাইড ফৰ্ম হৈছে, যাৰ কাৰণে কি হয় তাত যেতিয়া আমি লৰাই দিওঁ নহয় তলতে গল্ডৰ কালাৰৰ নিচিনা বস্তু ওলাই যায়। সেইকাৰণে আমি গোল্ডেন ৰেইন এক্সপেৰিমেণ্ট বুলি কৈছোঁ আচলতে। আৰু এইটো আছে আমাৰ চিলভাৰ ট্ৰি আছে, ইয়াত কপাৰ আছিল ফাৰ্ষ্টত, আৰু কপাৰৰ লগত আমি কি কৰিছোঁ চিলভাৰ নাইট্ৰেটৰ চলুশ্যন এটা এড কৰি দিছোঁ, যাৰ ফলত অক্সিডেশ্যন হৈছে আৰু ৰিডাকশ্যন হৈছে, তাৰ ফলত আমাৰ এইটো ফৰ্ম হৈছে। তো এইটো চাওক একদম চিটি এটা বনাইছে, হস্পিটেল, তাৰপিছত এইচ স্কুল, ঘৰবিলাক বনাইছে আৰু এইফালে টাৰবাইন। তো ধুনীয়া বনাইছে। তো ডিপাৰ্টমেণ্ট অফ জুলজি এইটো। তো চাওক এইটো কলেজ অফ এনিমেশ্যন VFX। তো যি মানে ময়ো বহুত বেছি ইণ্টাৰেষ্টেড হয় VFX, মানে ভাল পাওঁ। চ' ভিডিঅ' চিডিঅ' যিবিলাক এডিট কৰে VFX বনায়, গ্ৰাফিক ডিজাইন কৰে, এইটো বনাইছে, ভাল লাগিছে এইটো। তো এইটো চাওক এইটো আছিলে আৰ্ট স্কপ। তো আমাৰ DLR লাগে বিভিন্ন ধৰণৰ আৰ্ট থাকে, ভিজুৱেল আৰ্ট, তাৰপিছত বিভিন্ন আৰ্ট থাকে, যিবিলাক দেখুওৱা হয় আৰ্টৰ জৰিয়তে। এইটো বনাইছে চাওক, কি দিছে এইবিলাক দিছে ইউটিউব প্ৰমোশ্যন, মানে কি কৰিব লাগে, ভিডিঅ' এডিট কেনেকৈ কৰে, SEO কেনেকৈ কৰে, এইবিলাক একো কামত নাহে যদি কণ্টেণ্ট ভাল নহয়। যদি কণ্টেণ্ট ভাল নহয় তেতিয়াহ'লে এইবিলাক SEO এইবিলাক একো কামত নিদিয়ে। ভাই দেখা হ'লে নাই এবাৰ। চ' গাইছ ইফালে এতিয়া সোমাই আছোঁ গ্ৰন্থ দোকান, আৰু এইটো চেক্টৰত সকলো ধৰণৰ বুকছ পাব, যি বুকছ লাগে চব পাব একদম। আপোনালোকে ধৰক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, সেইবিলাক বুকছ, টেটৰ বুকছ, বিভিন্ন ধৰণৰ বুকছ ইয়াতে আছে। ভাল ভাল কিতাপ আছে, মই চাইছোঁ অলৰেডি। চ' এইবিলাক চাওক, এইবিলাক হৈছে, এই কিতাপটো ভাল বহুত, জেনেৰেল ষ্টাডিজ আছাম। তাৰপিছত টেটৰ আছে, ADRE আছে, চব বুকে আছে এইটো চেক্টৰত। তাৰপিছত MC কলেজৰ পৰা ফিজিক্স ডিপাৰ্টমেণ্টৰ পৰা বস্তু বনাই আনিছিল, ছাৰৰ লগত কথা পাতিলোঁ, বহুত বেছি ভাল লাগিলে, মানে মনটো কিবা এটা ভাল লাগি গ'ল। ইফালে আছে আপোনাৰ কাৰ। তো এইকেইটা দেখাই ব্লগটো ইয়াতে এণ্ড কৰিম। চ' এইফালে চাওক 35,000 আপোনাৰ অফাৰ আছে, অঁ, প্লাছ এক্সচেঞ্জ কৰি যায়, যিকোনো গাড়ী এক্সচেঞ্জ কৰি, যিকোনো ব্ৰেণ্ডৰ গাড়ী এক্সচেঞ্জ কৰিলে আপুনি 10,000 টকা পাব তাতে বেনিফিট। আৰু গভৰ্ণমেণ্ট এমপ্লয়ৰ কাৰণে 3,000 টকা বেনিফিট পাব। আৰু আপোনাৰ স্কিম যিহেতু আপোনাৰ গভৰ্ণমেণ্ট এমপ্লয়, তাৰ ক্ষেত্ৰৰ কাৰণে আপোনাৰ জেন্টছৰ কাৰণে 2% ডিছকাউণ্ট পাব আৰু লেডিছৰ কাৰণে 3% ডিছকাউণ্ট পাব। 72,000 আৰু 370 মানে আপোনাৰ ডিছকাউণ্ট পাব। টোটেল বেনিফিট আপোনাৰ 1,20,213 বেনিফিট পাব। তাৰ মানে একদম পুৰা পপুলাৰ হৈ আছে, আপোনালোকে জানে, ইউটিউবত ফেচবুকত চাই আছে। এক্সটাৰ এইখন আছিলে, এক্সটাৰ ডিম্পু দাৰ যে ভিডিঅ' বনাইছিলে সেইটো বেনো এছ মডেল। অঁ, মডেল আৰু প্ৰাইচবিলাক কৈ দিয়ক। 10 লাখ। অ'কে, তাৰপিছত এই এক্সটাৰটো কিমান আছিল? এক্সট্ৰাটো আপোনাৰ টপ মডেল আপোনাৰ 9 লাখ 9,50,000 আৰু এইটো আছিল কি I20? I20 মডেল হয়। 8টা মডেল প্ৰাইচটো এইটো চাওক, ৰেড কালাৰটো ভাল লাগে, কিন্তু এইটো আছে ব্লেক এভেইলেবল আছে এতিয়া। তো ইয়াতে হঠাৎ ভিডিঅ' কৰি আছিলোঁ, এজন শিক্ষক টাইপৰ মানুহ মোক মাতিলে, বহুত মানে শুভেচ্ছা, মানে বহুত এটা ভাল শিক্ষা পালোঁ তেখেতৰ পৰা। কথা I20 সেইটো আপোনাৰ 8টা মডেল, আপোনাৰ মডেল বহুত কেইটা আছে আপোনাৰ। এইটো 8টা মডেলটো আপোনাৰ হ'ব আপোনাৰ শ্ব'ৰুম প্ৰাইচ 9,30,800। এইটো হৈছে এক্স ৰুম প্ৰাইচ। শ্ব'ৰুম প্ৰাইচ হ'ব আপোনাৰ অন ৰোড হ'ব আপোনাৰ 10 লাখ। অন ৰোড হ'ব 10 লাখ। এইখন কাৰ চাই লওক।